হেল্ল' এভৰিৱান, পুনৰ আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। বহুদিন পিছত আজি মোৰ জন্মদিন। আশীৰ্বাদ কৰিব সকলোৱে যাতে আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হয়। আৰু জন্মদিন বুলি কিনো কৰিলোঁ তাকে আপোনালোকৰ সৈতে অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। দিনৰ ভাত সাজ মই বনালোঁ, আব্বা আম্মা গৈছিল বজাৰলৈ। দেখিছে নহয়, লগৰ কেইজনীৰ সৈতে কেক কাটিং কৰিলোঁ। ইহঁতে আহে ছাৰপ্ৰাইজ দিবলৈ, কিন্তু এইটো ছাৰপ্ৰাইজ হৈ নাথাকে। মই অলৰেডি গমেই পাই যাওঁ ইহঁত আহিব আৰু উৎপাত কৰিব মোৰ লগত। আৰু দেখিছে নহয় কি কৰিছে মোৰ লগত। মই ধুনীয়াকৈ ৰৈ দিছোঁ, কৰ তহঁতে প্লেনিং কৰি অহা কথাবোৰ ভবা মতে কৰ বুলি ধুনীয়াকৈ ৰৈ দিছোঁ। আৰু সিহঁতে মোৰ অৱস্থা বহুত বেছি বেয়া কৰি দিছে, গা ধুব লগা কৰি দিছে। আৰু ইয়াৰে লং ব্লগ এটা দিছোঁ, আপোনালোকে চাব দেই।